সকলোৱে ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ফাইনেলি দাদাৰ বিয়া আহি গ'ল আৰু আমি মেখেলা চাদৰ পিন্ধি যাম মানে আৰু এতিয়া মানে একদম চিম্পল ড্ৰেছত আছোঁ, আপোনালোকক দেখুৱাই দিছোঁ আৰু এতিয়া মানে যাম আৰু আমি দাদাৰ বিয়ালৈ, গতিকে শেষলৈ ভিডিঅ'টো চাব, বহুত বেছি ধামাকা হ'ব। This is my final আৰু মানে গাইজ মানে চাব পাৰে মানে একদম মৰমৰ মানে মাহীয়েৰো কেনেকুৱা লাগিছে বিয়া খাই খুব ভাল লাগিছে আৰু মানে যিহেতু ভাগিনৰ বিয়া ন, আৰু সকলোৱে নাচিছে, আনন্দ উপভোগ কৰিছে, তাৰ লগত ময়ো কৰিছোঁ, সেইকাৰণে যথেষ্ট শক্তি হৈছোঁ, বহুত বেছি ভাল লাগিছে। গতিকে চাই থাকক, কিউট মাইনাজনী বহুত ধুনীয়া। আমাৰ এইটো হ'ল মানে ছোৱালী পাৰ্টি আৰু মানে পূৰা এনেকৈ বহি আছোঁ আৰু পূৰা এনেই নবহোঁ আৰু ফেনৰ পূৰা কাষত বহি আছোঁ আৰু ছোৱালী গেং আমাক ভাত খাব মাতি আছে, আমাক ফটো পিছত উঠিব দিছে, কিন্তু আমি যোৱা নাই, কিন্তু আমি নাযাওঁ। আমাৰ ভাততকৈ বেছি মোবাইলত নিচাওঁ, ফাৰ্ষ্ট মোবাইল কিবা ক'বলগীয়া একো নাই। এতিয়া মই ভাত খাব মাতিছে, কিন্তু যাওঁ নে নাযাওঁ ভাবি পোৱা নাই। লিপষ্টিক গুচি যাব, লিপষ্টিক মেইন, ভাত লিপষ্টিক মেইন। এতিয়া আৰু গাইজ আমাক কেনেকুৱা দেখিছে ক'ব দেই, কমেণ্ট কৰি জনাই দিব। ফাইনেলি গাইজ আমি মানে ভাত খাবলৈ আহিলোঁ, ভোকটোতো লাগিছে, গতিকে বহুত অপেক্ষাৰ মূৰত আৰু ভাত খাবলৈ আহিলোঁ আৰু ইয়াক পূৰা গান বহি আছে, চবেই পূৰা মোবাইলত বিজি আৰু ভোক লাগিছেনে? একদম বাম্পাৰ ভোক লাগিছে। মানে নিৰামিষটো ফাৰ্ষ্টতে দি লৈছে আৰু ধুনীয়াকৈ, কিন্তু এখন মোৰ কাঢ়ি নহয়, কাৰণ মোৰ বহুত লেতেৰা হয়, একদম পূজাৰ কাঢ়ি হয়, গতিকে পূৰা খাই আছোঁ আৰু ফাইনেলি মানে আমি ভাতকেইটা খালোঁ আৰু মানে এতিয়া পূৰা মানে দেখিবলৈ পাইছে আৰু গাড়ীৰ কাষতে মানে ফটো উঠিব আহিছোঁ, ৰিলছ বনাই আছোঁ। আপোনালোকক আশীৰ্বাদ কৰিব আমি যাতে পূৰা ৰিলছ বনাই থাকিব পাৰোঁ। গাড়ীখন কি একদম পূৰা গাড়ী মানে গৰম হ'ব পাৰে, আমি কিন্তু ফটো উঠিব এৰা নাই, গতিকে ভিডিঅ'টো পূৰা জমি আছে আৰু চাই থাকক। গাড়ী ফাইনেলি মানে আমাৰ দাদাজনক মানে গা ধুৱাবৰ বাবে মানে
এতিয়া পুলিৰ তলত আনিছে আৰু এইফালে দেখিবলৈ পাইছে মানে সকলোৱে ইমান ধুনীয়াকৈ মানে হেল্প কৰি দিছে আৰু মানে আমি মানে একদম পূৰা মানে ভিডিঅ' বনোৱাত ব্যস্ত আছিলোঁ চ' মানে DSLR মানে মানুহকেইজন থকাৰ কাৰণে পূৰা মানে পোহৰ পাইছোঁ আৰু একদম ধুনীয়াকৈ ভিডিঅ' বনাব পাৰিছোঁ পূৰা মানে এইফালে দেখিব পাইছে ধুনীয়াকৈ দৰাৰ মানে মাকে আৰু ধুনীয়াকৈ গা ধুৱাই আছে গতিকে চাই থাকা ইমান মনোযোগেৰে চবে চাই আছে মোৰো বহুত বেছি ভাল লাগিছে মানে দৰা যাবৰ কাৰণে মানে গাড়ী মানে ৰেডি হৈ গ'ল এটা মই খাই আছোঁ দেই পূৰা ৰেডি হৈ গ'ল আৰু আপোনালোকক দেখুৱাই এইখন হ'ল দৰা যোৱা গাড়ী দৰা কইনা ইয়াত আহিব আৰু লোকেশ্যনটো দেখিবলৈ পাইছে একদম চলে চলে ফাইনেলি গাইজ বিয়া ঘৰ আমি পাই গ'লোঁ দেখিব পিছে ইমান ধুনীয়াকৈ মানে গেটখন দিছে আৰু খুব ধুনীয়াকৈ মানে লগা হৈছে আৰু এইফালে দৰা মানে প্ৰশ্ন সুধি আছে আৰু पूरा मारना जगह जगह जंगे के मार मुझे चुके मार ए जोफरी वाले मारे तू ना है गालार ए कोई नहीं है ए गुदम दा
গাইসকল লোকেশ্যন দেখি নিশ্চয় গম পাইছে আমি মানে ভাত খাবলৈ আহিছোঁ। ফাইনেলি গাইজ কইনাক উলিয়ালে। কি পগলা এটা বিশেষ বস্তু দেখুৱাবলৈ ওলাইছোঁ মানে যিটো মানে আমাৰ ফালে একচুৱেলি নচলে বেলেগৰ ফালে চলিব পাৰে গতিকে চাওঁ ব'লক ৱেইট কৰোঁ। চাওক ইমান ধুনীয়াকৈ সজাইছে অবিনাশ কলিতা প্লাছ কংকনা বৈশ্য বহুত বেছি ধুনীয়া লাগিছে এইটো বস্তু। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। উফ গাইজ দৰা কইনা কি ফুচফুচৰ কথা পাতি আছিলে সেইখিনি সময়ত দেখি কিবা ভাল লাগি গৈছিলে। লাহে লাহে গলত দিছো। ফাইনেলি বিয়া সমাপ্ত আৰু এতিয়া প্ৰায় 5 মান বাজিল আৰু চাব পাৰে মানে পোহৰ হ'লেই আৰু প্ৰায় গাইজ ফাইনেলি মানে বিয়া শেষ আৰু এতিয়া মানে এইখন চাব পাৰে বতাহ আৰু এই আৰু মই বহি আছোঁ এইটো খুৰা হয় আৰু এতিয়া মানে যাম আৰু প্ৰায় কেইটা বাজিল 4:30 বাজিল আৰু এতিয়ালৈ আমি নোখোৱাকৈ আছোঁ। বিশ্বাস কৰক মই পঢ়ি কিনেও ইমান দেৰিকলৈ থকা নাছিলোঁ কিন্তু আজি দাদাৰ বিয়া বুলি পুৰা আছোঁ আৰু টোপনি ধৰিছেনে অকণমান ধৰিছোঁ কিন্তু মোৰ কিন্তু ইমান ধৰা নাই কাৰণ মই একটু মানে আবেলি টোপনি মাৰি লৈছোঁ গতিকে মানে বহুত মানে বেছি মানে ভাল বেয়াৰ মাজতে মানে বিয়াখন ফাইনেলি গ'ল আৰু গতিকে সকলোৱে ভালে থাকক সুস্থ থাকক। বহুত ভালকৈ গ'ল আৰু বেছি মানে ধামাকা হ'ল আৰু আজি গতিকে ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।